নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানদীপ লাইভছ এণ্ড ৱৰ্ল্ড চেনেলত আপোনালোকক স্বাগতম। বৰ্তমান আপোনালোকে দেখি আছে, এইটো হৈছে আপোনাৰ চুপাৰ নেপিয়াৰ ঘাঁহ অৰ্থাৎ CO5। এই ঘাঁহটো আপোনাৰ তামিলনাডু, হাৰিয়ানা, কেৰেলা, পাঞ্জাৱ আদি ঠাইত উপলব্ধ হয়। বৰ্তমান এই ঘাঁহটো আমাৰ অসমতো আছে আৰু অসমতো বহুত জেগাত কিছুমান জেগাত খেতি কৰিছে কিছুমান ফাৰ্মাৰে, আৰু ময়ো এই ঘাঁহটো খেতি কৰিছোঁ। এই ঘাঁহটো ডায়েৰী ফাৰ্ম বা ছাগলী ফাৰ্ম আদি কৰি চাৰিঠেঙীয়া জন্তু এইবিলাক ফাৰ্ম বিলাকত দৰকাৰ হয়, কাৰণ এই ঘাঁহ বিলাক বহুত শতাংশ প্ৰটিন আছে আৰু কাৰ্বহাইড্ৰেট, ফাইবাৰ সকলো মানে ভিটামিন আছে এই ঘাঁহটোত। আৰু এই ঘাঁহটো 12 ফুটৰ ওপৰ হয়, এজন মানুহতকৈও ওখ হয়। আৰু এই ঘাঁহটো আপোনাৰ বছৰত আপুনি 12 বাৰলৈকে কাটিব পাৰিব, অৰ্থাৎ প্ৰত্যেক মাহে এবাৰ এবাৰ কাটিব পাৰিব। আৰু এবাৰ কটাৰ পাছত আকৌ সি 4-5-6 ফুটলৈকে ওখ হয়। আৰু এই ঘাঁহটো ফাৰ্মাৰ সকলে কৰাটো ভাল। এই গৰুবিলাক দেখিছে, গৰুবিলাক গোহালি, আৰু গৰুবিলাকক মই ঘাঁহবিলাক যোগান ধৰো। আৰু এইবিলাক আপুনি যদি 1 বিঘা মাটিত এই ঘাঁহটো খেতি কৰে, তেতিয়াহ'লে আপুনি 7-8জনীলৈকে জাৰ্চি গৰু, ভাল জাতৰ গৰু, উন্নত জাতৰ গৰু ৰাখিব পাৰিব। আৰু ডায়েৰী ফাৰ্ম আপোনাৰ এই ঘাঁহটোৰ জৰিয়তে বহুতো দানা পইচা কমাই দিব। আপুনি কিনি অনা দানা 50% আপুনি দানাটো খৰচ কৰিব লাগিব, বাকী 50% এই ঘাঁহখিনিয়ে পুৰা কৰিব। আৰু এই ঘাঁহটো আপোনাৰ কেনেকে খেতি কৰে, কি কৰে, ক'ত লগায়, কেনেকে লগায়, সেইখিনি বিশেষ মই আপোনাৰ আগন্তুক ভিডিঅ'ত গোটেইখিনি জনাম, কেনেকে ৰুৱে, কি কৰে। আৰু বৰ্তমান এই ঘাঁহটো আপোনাৰ আমাৰ অসমৰ জলবায়ুৰ কাৰণে ভাল, আৰু এই ঘাঁহটো আপোনাৰ এই বৰষুণ দিনত, বাৰিষা দিনত অলপ বেছি উৎপাদন হয় ঘাঁহ, বহুত জোপোহা হৈ উঠে। আৰু এজোপা ঘাঁহত আপুনি 20-30 কেজিলৈকে আপুনি সেউজীয়া ঘাঁহ পাব। আৰু বিঘাই আপুনি 4-5 কুইণ্টেললৈকে ইয়াৰ উৎপাদন হয় ঘাঁহৰ। মানে বিৰাট ডাঙৰ এইটো জাতটো, ভাল ঘাঁহ। আৰু এনেকুৱা ধৰণৰ ঘাঁহ খেতি ফাৰ্ম বিলাকৰ কাৰণে বহুত উপযোগী। আৰু গোহালি ঘৰৰ নিৰ্মাণ আদি এইবিলাক ভিডিঅ' মই আগন্তুক ভিডিঅ'ত জনাম, কেনেকে বনাব লাগে, কি কৰিব লাগে। আপোনালোকে দেখা পাইছে ভিডিঅ'ত যে অলপ ৰাপ ঢালাই কৰি হেলনীয়া কৰি দিব লাগে, আৰু সদায় চাফ চিকুণ ৰাখিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতা। আৰু সদায় মানে এঢলীয়া হ'ব লাগে, আৰু পানী চানী দি তেনেকে ধুই কৰি চাফা কৰি এফালেদি ওলাই দিব পৰা সুবিধা কৰিব লাগে। আৰু গৰু জাতৰো বহুত কথা থাকে, মই আগন্তুক ভিডিঅ' আপোনালোকক জনাম কোনটো গৰু পুহিলে কেনেকুৱা ফল। আমাৰ বৰ্তমানতো এয়া জাৰ্চি গৰু, আৰু চাহিৱাল ক্ৰছো আছে। আৰু এইফালে অলপমান ঘাঁহ আৰু অলপ আছে, মই এনেই ভিডিঅ'ত আপোনালোকক দেখুৱাইছো যে এয়া ঘাঁহখিনি নেপিয়াৰ ঘাঁহ। আৰু সেয়া নেমু ভিডিঅ' আহি আছে, পাব আপোনালোকে কিমান লাভালাভ আছে কাজি নেমু। এইবিলাক নেমু 100 জোপা নেমুত কিমানখিনি আয় কৰিব পাৰিছো বা কিমান আয় হয়, সেইবিলাকো দেখা পাব আপোনালোকে। এয়া ঘাঁহ দেখিছে, এয়া বেছি দিন হোৱা নাই ঘাঁহ, এয়া আপোনাৰ 1.5 মহীয়া ঘাঁহ। আৰু ভালকে আপোনালোকক মই গোটেইখিনি ডিটেইলছ দিম আগন্তুক ভিডিঅ', কেনেকে ক'ৰ পৰা আনিলো, কি কৰিলো। আপোনালোকে মোৰ পৰা নিব পাৰিব যদি কোনোবাই নিব বিচাৰে। ধন্যবাদ।